নমস্কাৰ আপোনালোকক আন এটা অতি দৰকাৰী ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ শিৱম আৰোগ্যম চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে। আজি বিষয়টো অতি দৰকাৰী বিষয়। আচলতে আমাক বিভিন্নজনে অনুৰোধ কৰিছিলে যে এই সমস্যাটোৰ ওপৰত কিবা বিধান আছে যদি দিবৰ কাৰণে, গতিকে সেই বিধানটো আমি আগবঢ়াব বিচাৰিছোঁ। আৰু সেই সমস্যাটো আচলতে এনেকুৱা এটা সমস্যা যিটো সমস্যা ভাৰতবৰ্ষত বিশেষকৈ 90% মানুহৰ সেইটো সমস্যা থাকে। আৰু এইটো সমস্যাত আচলতে বহুত মানুহ আক্ৰান্ত। যিটো সমস্যা হৈছে পাইলছ বা অৰ্শ ৰোগ। আৰু এই পাইলছটো আপোনালোকক এটা কথাখিনি ক'ব বিচাৰোঁ যে বহুজনে পাইলছ নিৰাময়ৰ ওপৰত কথা ক'বলৈ বিধান বিচাৰে, বা আপোনালোকে বিভিন্ন এডভাৰটাইজমেণ্ট দেখে যে অমুক খালে তমুক খালে পাইলছটো 100% নোহোৱা হৈ যাব, 6 মাহত নোহোৱা হ'ব, এমাহত নোহোৱা হ'ব। এই ধৰণৰ কথাবিলাক আচলতে বিশ্বাস নকৰিব। পাইলছ এনেকুৱা এটা ৰোগ, এইটো ভাল হ'ব সি কেতিয়াও কোনো ঔষধে সি ভাল কৰিব নোৱাৰে। কাৰণ ই এটা হ'ল হেবিচুৱেল এটা ডিজিজ। আমাৰ যেতিয়া আমি হেবিট চেঞ্জ কৰিম তেতিয়া লাহে লাহে ই নিৰাময় পথত যাব নিজে নিজে। কাৰণ পাইলছ হৈছে আমাৰ যিটো এনাছ বা পায়ু বা মলৰ দ্বাৰত থকা কিছুমান শিৰ, এই শিৰ ফুলি গৈ এই পাইলছ ৰোগটো হয়। আৰু এইটো হৈছে আচলতে কেতিয়া ফুলি যায়, তেতিয়া আমাৰ বিশেষকৈ কনষ্টিপেশ্যন হয়, কোষ্ঠকাঠিন্য হয়, যেতিয়া খুব জোৰ দি টয়লেট কৰে, বাট সেইটো সময়ত তেতিয়া হয় আপোনাৰ এই শিৰবিলাক ফুলি গৈ এই পাইলছটো সৃষ্টি হয়। আৰু এটা কথা মনত ৰাখিব, কেতিয়াবা কিছুমান পাইলছ আছে ব্লিডিং নহ'বও পাৰে, আৰু কিছুমান পাইলছৰ পৰা ব্লিডিং হয়। যি হওক, এইটো এটা অতি যন্ত্ৰণাদায়ক ৰোগ। আৰু এই ৰোগটো নিৰাময় কৰিবৰ কাৰণে পুনৰ কৈছোঁ যে আমি প্ৰাকৃতিক উপায়েৰে কৰিবলৈ পাৰোঁ। আৰু আমি যদি বিচাৰোঁ যে আমি যিটো আমাৰ খাদ্য প্ৰণালী, আমাৰ হেবিট চেঞ্জ কৰিব লাগিব, তাৰ দ্বাৰাহে আমি পাইলছটো নিৰাময় কৰিব পাৰিম। আৰু আজি আপোনালোকলৈ তেনে এটা আমি প্ৰাকৃতিক উপায় আগবঢ়াইছোঁ, যিটো অত্যন্ত আপোনালোকৰ ক্ষেত্ৰত কাম কৰিব পাইলছৰ ক্ষেত্ৰত। আৰু সেই এটা জুচ, এটা আপোনাৰ ৰস বনাই খাব লাগিব ঘৰতে, একদম ঘৰত থকা বস্তুৰে। আপোনালোকে গোটেই মেথডটো চাওক আৰু এইটো ঘৰত এপ্লাই কৰি চাওক। তাৰপিছত আপোনালোকে দেখিব যে আপোনালোকৰ যিটো কোষ্ঠকাঠিন্য সমস্যাটো নোহোৱা হৈ গৈছে, আপোনালোকৰ পেট খোলোচা হৈছে, আপোনালোকৰ টয়লেট ক্লিয়াৰ হৈছে। লাহে লাহে দেখিব আপোনালোকৰ পাইলছৰ সমস্যাটো নোহোৱা হৈ গৈ আছে বা নোহোৱা হৈ যাবগৈ। আৰু মনত ৰাখিব, যিমান কোষ্ঠকাঠিন্যই আপোনালোকক পীড়িত কৰিব, যিমান আপোনালোকে প্ৰেছাৰ দি থাকিব টয়লেট কৰোঁতে, সিমান কিন্তু পাইলছটো বেয়াৰ পৰা বেয়া অৱস্থালৈ গৈ থাকে পাইলছৰ সমস্যাটো। গতিকে তাৰপিছত অপাৰেশ্যন পৰ্যন্ত কৰিবলগীয়া হয়, আৰু বিভিন্ন ধৰণৰ আপোনাৰ ডক্টৰী প্ৰক্ৰিয়া আগবাঢ়িবলগীয়া হয়। সেই বিষয়ত মই ক'বলৈ নাযাওঁ। আহক আমি আমাৰ এই প্ৰক্ৰিয়াটোলৈ আমি আগবাঢ়োঁ। ধুনীয়াকৈ ভিডিঅ' আকাৰে বনাই দিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি চাব আৰু ফ'ল' কৰিলে আপোনালোকৰে লাভ হ'ব। পাইলছ বা অৰ্শ ৰোগৰ কাৰণে এটা একেবাৰে ৰামবাণ বুলি ক'ব পাৰে, এটা মহৌষধি বুলি ক'ব পাৰে, বা এইটো যিটো আমাৰ কনষ্টিপেশ্যন হয়, কনষ্টিপেশ্যনটো ঠিক কৰিবৰ কাৰণে, যাৰ দ্বাৰা আমাৰ পাইলছটো কিয়ৰ হ'ব বা আমি পাইলছৰ যিটো সমস্যাটোৰ পৰা আমি ৰেহাই পাম। গতিকে তেনেকুৱা ধৰণৰ সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা ড্ৰিংকছ বনাব পাৰোঁ। আৰু যিটো ড্ৰিংকছ সম্পূৰ্ণ 100% ইফেক্টিভ পাইলছৰ সমস্যাত ভুগি থকা ৰোগৰ কাৰণে। প্ৰথমতে আমাক যিকেইটা উপাদান লাগিব এই ড্ৰিংকছটো বনাবৰ কাৰণে, প্ৰথমতে লাগিব এইটো মূলা লাগিব এটা, বস্তুখিনি মনত ৰাখিব। তাৰপিছত আপোনাৰ লাগিব এইটো এটা জিৰা পাউডাৰ, MDHৰ লৈছোঁ, যিকোনো জিৰা পাউডাৰ ল'লেও হ'ল বা ঘৰতে খুন্দি ল'লেও কথা নাই, এইটো জিৰা পাউডাৰ। তাৰপিছতে লাগিব এইটো ক'লা নিমখ, ব্লেক চল্ট, এইটো আপোনাৰ ক'লা নিমখ লাগিব, আৰু অলপ পানী লাগিব। গতিকে এই বস্তুখিনি কেনেকৈ কৰিব লাগিব আপোনালোকক মই ধুনীয়াকৈ ষ্টেপটো বুজাই দিছোঁ, আপোনালোকে অকণ চাব। এই ধৰণে আমি ৰেডিছ জুইচ বা আপোনাৰ যিটো আমাৰ মূলাৰ ৰসৰ যিটো আমি বনাব লাগিব পাইলছৰ সমস্যাত ভুগি থকা লোকৰ কাৰণে, বা অন্য লোকেও খাব পাৰে যিসকলে কনষ্টিপেশ্যনত ভুগি আছে তেওঁলোকৰ কাৰণে। আপোনালোকক মই দেখুৱাই দিছোঁ ষ্টেপখিনি। প্ৰথমে আমি যিটো মূলাটো ধুই লৈ ধুনীয়াকৈ চফা কৰি ল'ব লাগিব। চফা কৰি লৈ ইয়াৰ এই ধৰণে এটা কাটিব লাগিব। কাটি ইয়াৰ আমাৰ
যিটো চব্জি বনাবৰ কাৰণে যি ধৰণে আপোনালোকে বাকলিটো গুচাই লয় এই ধৰণে আপোনালোকে বাকলিটো ধুনীয়াকৈ মূলাটো গুচাই ল'ব লাগিব চাফাকৈ। আকৌ এইটো নহয় যে ৰঙা মূলাই ল'ব লাগিব, বগা মূলা হ'লেও হ'ব, মূলা হ'লেই হ'ল যিকোনো এনেকৈ গুচাই ল'লে। এইটো তাৰপিছত আমি কৰিব লাগিব এই মূলাটোৰ এটা মূলাৰ আধা অংশৰ মাজে মাজে আমি এনেকৈ টুকুৰা কৰিব লাগিব। এইটো হৈ গ'ল টুকুৰা। এতিয়া আমি কি কৰিম, এইটো আমি ৰাফকৈ আমি ডাঙৰ টুকুৰাকৈ আমি এই টুকুৰাটো ডাঙৰকৈ আমি তাকো পুনৰ টুকুৰা কৰিব লাগিব। এনেকুৱাকৈ কৰিব লাগিব, এনেকুৱাকৈ কৰিব লাগিব। এই ধৰণে আমি টুকুৰা কৰিব লাগিব। এতিয়া আমাৰ কাম হ'ব নেক্সট ষ্টেপটো, এই ষ্টেপটো দেখুৱাই আছোঁ। এইটো আমাৰ এইফাল থাকি গ'ল, এইফাল থৈ দিছোঁ। আৰু আমি মনত ৰাখিব লাগিব আমি এটা ফালহে বনাব লাগিব, মূলাটো এটা ফালৰহে আমি টুকুৰা কৰিব লাগিব। নেক্সট ষ্টেপটোলৈ আমি গৈ আছোঁ। আমি এইখিনি গোটেইখিনি পিহিব লাগিব। এতিয়া আমি চাব, আমি তাক কি দিম চাব আপোনালোকে। এইটো হ'ল ইয়াত আমি প্ৰথমতে দি দিম আমাৰ যিখিনি মূলাৰ টুকুৰা কেইটা আছিলে, মূলা টুকুৰা ইয়াত দি দিলোঁ, ঠিক আছে। তাৰপিছত আমি দিব লাগিব 1 চামুচৰ 4/1 অংশ, মানে ধৰি লওক আপোনাৰ চামুচখন মই দেখুৱাই দিছোঁ কি ধৰণে দিব লাগিব। এই চামুচখনৰ ধৰি লওক আপোনাৰ জিৰা পাউডাৰ ইয়াত আমি দি দিব লাগিব। তাৰপিছত সামান্য পৰিমাণৰ যিটো ব্লেক চল্ট কৈছিলোঁ আপোনাৰ ক'লা নিমখ অকণমান শ্লাইড আপোনাৰ ধৰি লওক একে ন্যূনতম আৰু অকণমান দিব লাগিব। 1 চামুচৰ নিমখ ইমানখিনি আমি ইয়াত দি দিলোঁ ক'লা নিমখ। এতিয়া আমি ইয়াত দিলোঁ মূলা টুকুৰাকেইটা, জিৰা পাউডাৰ আৰু ক'লা নিমখ। আৰু এতিয়া দিব লাগিব সামান্য অকণমান পৰিমাণৰ পানী আমি তাত দিব লাগিব। ইয়াত ইমান পৰিমাণৰ ধৰি লওক ইমানখিনি পানী আমি ইয়াত বাকি দিলোঁ। এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াক গোটেই মিশ্ৰণটো আমি ইয়াত পিহিম। এতিয়া এইখিনি আমাৰ ৰসখিনি আমাৰ ৰেডি হৈ গ'ল আমাৰ। তাৰপিছত এতিয়া এইখিনি বাকিম ইয়াতে চাকনি দি ধুনীয়াকৈ চাকি। এইখিনি চাওক, এইখিনি হ'ল ৰেডিছ জুচ অৰ্থাৎ মূলাৰ ৰস। আৰু এই ৰেডিছ জুচ এইটো হ'ল কনষ্টিপেশ্যনৰ কাৰণে বা যিটো আমাৰ পেটৰ নানা সমস্যাৰ কাৰণে বা গেছৰ সমস্যাৰ কাৰণে আচলতে, বা যাৰ নেকি টয়লেট ক্লিয়াৰ নহয় তেওঁলোকৰ কাৰণে এই জুচটো অতি দৰকাৰী, অতি প্ৰয়োজনীয় এটা জুচ। আৰু এইটো আপোনালোকে খাব লাগিব পুৱা খালী পেটত আৰু ৰাতি শোৱাৰ শুবৰ সময়ত, অৰ্থাৎ ৰাতি আহাৰ খোৱাৰ পিছত আপোনালোকে ধৰি লওক 1 ঘণ্টামানৰ পিছত এইটো খাই আপোনালোকে শুই দিলে আৰু পুৱা খালী পেটত পুনৰ এইটো খালে। তাৰপিছত আপোনালোকে দেখিব যে আপোনালোকৰ যিটো আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে, কোষ্ঠকাঠিন্য সমস্যা আছে, এইটো একেবাৰে নোহোৱা হৈ যাব। আৰু এইটো নোহোৱা হোৱাৰ লগে লগে যিটো পাইলছ বা যিটো অৰ্শ ৰোগ, আচলতে আপুনি সকলোৱে জানে যে অৰ্শ ৰোগ বা পাইলছটো হয় যিটো আমাৰ কোষ্ঠকাঠিন্যৰ কাৰণে বা কনষ্টিপেশ্যনৰ কাৰণে। তাত বেছি জোৰ দিয়াৰ ফলত শৰীৰৰ আপোনাৰ যিটো পায়ু বা মলদ্বাৰ বা যিটো এনাছ তাৰ শিৰবিলাক ফুলি গৈ তাৰপৰা ৰক্তক্ষৰণ হয়। আৰু এই পাইলছ 2 প্ৰকাৰৰ হয়, এক্সটাৰ্নেল আৰু ইণ্টাৰনেল দুটা পাইলছ হয়। গতিকে এই কথাখিনি আপোনালোকে বিশেষ অধ্যয়ন কৰিলে বিশেষ ভালদৰে জানিব যে পাইলছটো কি বস্তু, কি কথা। ইয়াত কেৱল বিধানৰ বিষয়ে যিহেতু আমি দিব বিচাৰিছোঁ, গতিকে আপোনালোকে এই জুচটো আপোনালোকে খাই চাওক, দেখিব যে অতি সোনকালে আপোনালোকে এই কনষ্টিপেশ্যনৰ সমস্যাৰ পৰা হাত সাৰিব আৰু লগে লগে
আপোনালোকৰ কি হ'ব যিটো পাইলছৰ সমস্যাটো লাহে লাহে নোহোৱা হৈ যাব যদি আপোনালোকৰ টয়লেটটো ক্লিয়াৰ হয় তেতিয়াতো এনেও আপোনালোকৰ তাত পাইলছটো লাহে লাহে সি কমি আহিব আৰু সি নিৰাময় হোৱা পথলৈ গৈ থাকিব কিন্তু আপোনালোকক লগতে আৰু জনাব বিচাৰোঁ এই পাইলছৰ যিটো বিষয় এই বিষয়টো আমি আৰু বেলেগ বিধানো আমি দিম যিটো আমি ছুপাৰ চিডছ বুলি কওঁ 5টা চিডৰ যিটো এটা মিক্সাৰ বনোৱা যায় আৰু সেই মিক্সাৰটো খালে সিও পাইলছৰ লগতে কনষ্টিপেশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি 100% সি কাম কৰে গতিকে সেই ছুপাৰ চিডছৰ মিক্সাৰটোকে কি ধৰণে বনাই কেনেধৰণে আমি খাব লাগে পাইলছৰ কাৰণে আৰু কোষ্ঠকাঠিন্যৰ কাৰণে সেইখিনিও আপোনালোকক আমি পিছৰ ভিডিঅ'ত আমি আপোনালোকক অৱগত কৰিম আৰু আপোনালোকে চেনেলটো চাই থাকিব যে আমাৰ জীৱনৰ লগত আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত জড়িত বিভিন্ন বিষয় আমি বিধান ইয়াত আমি দিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব যাতে আন 10জন উপকৃত হয় ধন্যবাদ